নমস্কাৰ সকলোকে শুভ সন্ধিয়া। যোৱাকালি গৈছিলোঁ সৰুসজাই ষ্টেডিয়ামলৈ। সৰুসজাই ষ্টেডিয়ামত যোৱাকালি আছিল ২৫৫১ গৰাকী অসম আৰক্ষী কমাণ্ডোৰ দীক্ষান্ত সমাৰোহ আৰু তাৰ মুখ্য অতিথি হিচাপে আছিল অমিত শ্বাহ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু ষ্টেডিয়ামখনৰ ভিতৰত ইমানেই বেছি ৰ'দ আছিল আৰু মানুহ চাওকচোন, ইমান বেছি মানুহ যে কেমেৰাত মোৰ কভাৰ নহয়। আৰু চাওকচোন, কমাণ্ডোসকলে ইমান ধুনীয়াকৈ প্ৰেড কৰিছিল। ডিচিপ্লিন কি আচলতে সঁচাকৈ ফৌজৰ পৰা শিকিব লাগে আৰু প্ৰেডসমূহ আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু যোৱাকালি ইমানেই ভিৰ আছিল যে ভিৰ ফালি ফালি ৰুম খাবলৈ মোৰ ধৈৰ্য নাইকিয়া হৈ গ'ল। গতিকে সেই হোটেলতে খাই ল'লোঁ ৰুটি আৰু চিকেন আৰু ৰুমত চাহ কাপ। আজিলৈ ইমানেই, বাই বাই।